হ্যাপি মাঘ বিহু সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অলপমান পলমকৈ হ'লেও মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অলপ কিবা কাৰণত মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। অলপ দেৰিকৈ হ'লেও দেখুৱালোঁ কিদৰে মাঘ বিহুৰ আমি দিনটো পাৰ কৰিলোঁ। মাঘ বিহুৰ উৰুকা আৰু মেজি কিদৰে জ্বলালোঁ আমি তাকে দেখুৱাইছোঁ। আৰু বেকগ্ৰাউণ্ডত যি এটা সংগীত শুনিবলৈ পাইছে সেয়া মোৰ এই বছৰ নতুন গীত হয়। ৰবি ভৰদ্বাজৰ প্ৰডাকশ্যনত গীতটি সম্পূৰ্ণ হৈ উঠিল। তেখেত নিজেও গাইছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। আমি এইদৰে গুৱাহাটী কাহিলীপাৰা নিজৰাপাৰা নামঘৰত আমি স্থানীয় ৰাইজে এইদৰে মেজি জ্বলালোঁ। মাঘ বিহুৰ সেই দিনটো আমি এইদৰে আনন্দ উল্লাহেৰে তাতে সকলোৱে একগোট হৈ পিঠা পনা খালোঁ আৰু এইদৰে মেজি জ্বলালোঁ। অলপমান দেখুৱাই দিলোঁ আপোনালোকক আৰু এওঁ আশীৰ্বাদ দিছে বছৰটো সকলোৱে যাতে ভালে কুশলে যায় তাকে কামনা কৰি প্ৰত্যেকৰে সুমংগল সুস্বাস্থ্য নিৰোগী সুখজনী আৰু দীৰ্ঘায়ু কৰা প্ৰত্যেকৰ ব্যৱসায় বাণিজ্য চাকৰি বাকৰি চব কুশল হওক ভগৱানে মংগল কৰক তাৰে কামনা কৰি মোৰ বেকগ্ৰাউণ্ডত যিটি গীত বজি আছে সেই গীতটি যদি আপোনালোকে একেবাৰে কমপ্লিট শুনিবলৈ বিচাৰে তেতিয়াহ'লে ইউটিউবত চাৰ্চ কৰিব নাদৰে পানী তুলিবি বুলি চাৰ্চ কৰিলে আপোনালোকে গীতটো পাই যাব। আৰু কি সুন্দৰ পিঠা চাওক। সেইদৰে আমি সকলোৱে একগোট হৈ তাতে পিঠা পনা খালোঁ। দেখুৱাই দিলোঁ অলপ পলমকৈ হ'লেও আপোনালোকক। তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।